আমি আজি আমাৰ যিটো মেমৰেণ্ডাম কাৰ্যসূচী আমি আজি গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমি আজি সঞ্চালিকা বাইদেউক আমি মেমৰেণ্ডাম দিলোঁ, তেওঁলোকে আশ্বাস প্ৰদান কৰিছে। আৰু গতিকে অসম চৰকাৰৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আগন্তুক পৰ্যায়ত যিখিনি আমাৰ DE হয় SSF 35,000 প্ৰায় পোষ্ট খালী হৈ আছে, এইখিনি মুকলি কৰি দি আমাক অতি সোনকালে নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি নকৰে, যদি আমাৰ দাবী মানি নলয়, তেতিয়াহ'লে আমি আগন্তুক পৰ্যায়ত আমাৰ যি আন্দোলন ধৰ্ণা কাৰ্যসূচী এইবিলাক আমাৰ চলি থাকিব। আমি দিল্লীলৈ যাবলৈ বাধ্য হ'ম। আমি প্ৰয়োজন হ'লে আমি প্ৰধানমন্ত্ৰী মহোদয়ক আমি জনাবলৈ বাধ্য হ'ম। তাৰোপৰি আমি যি 2024 আমাৰ লোকসভা নিৰ্বাচন আহি আছে, যিহেতু আমি বিজেপি চৰকাৰৰ পৰা এটা সদিচ্ছা থকাৰ কাৰণে তেওঁলোকৰ পৰা এটা আশা কৰি আমি তেওঁলোকক নিৰ্বাচনত জিকাইছিলোঁ। তেওঁলোকে আশ্বাস প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যে 25 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ'ব। আজি তেওঁলোকৰ সেই আশ্বাস ক'ত গ'ল? তেওঁলোকলৈ মই প্ৰথম প্ৰশ্ন, যদি 2024 এই লোকসভা নিৰ্বাচনৰ আগত অৰ্থাৎ আমাৰ এইটো বছৰৰ আৰম্ভণিতে পুনৰ টেট নপতাকৈ আমাক যদি নিযুক্তি ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি সমগ্ৰ 63 শিক্ষিত সমাজে আমি ৰাজনৈতিকভাৱেও আমি তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। আমাৰ মূল দাবীসমূহ হৈছে যে আমাক অতি সোনকালে DE-খিনিৰ পিছতে আমাৰ যিখিনি বাকী ৰ'ব তেওঁলোকক SSF হওক বা DE-তে হওক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। মানুহ ইয়াতে উপস্থিত হৈ SSR বাইদেউক আমি এখন মেমৰেণ্ডাম প্ৰেৰণ কৰিলোঁ, য'ত আমাৰ স্পষ্টকৈ লিখা আছে যে 2019 আৰু 2021 বঞ্চিত অসম টেট উত্তীৰ্ণ LPME-ৰ প্ৰাৰ্থীসমূহক অনতিপলমে নিযুক্তি প্ৰদান কৰিব লাগে। কিয়? কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মহোদয় বাৰে বাৰে প্ৰতিটো মিটিঙত যাই কৈ আছে প্ৰতি বছৰত অসম টেট অনুষ্ঠিত কৰিব। অসম টেট যদি অনুষ্ঠিত কৰে, তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো কি হ'ব? আমি ইমান দিনে ৰাতি কষ্ট কৰি শিক্ষকতা বৃত্তিৰ যিখিনি প্ৰয়োজনীয় অৰ্হতা গোটেইখিনি আমি সম্পূৰ্ণ কৰিলোঁ, মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, DLED BEd কৰিলোঁ, প্ৰফেশ্যনেল কোৰ্চ, যিটোৰ কোনো ফিল্ডৰ কোনো ভেলু নাই, একমাত্ৰ টেটৰ শিক্ষক বৃত্তিটোতহে এইটোৰ ভেলু আছে। গতিকে সেইটো দি আমি কি কৰিম? আৰু চৰকাৰে কিছুমান মহোদয়ে কয় কি আপোনালোকে বেলেগ ফিল্ডত চিন্তা কৰক। গতিকে আমি DLED BEd যি কৰিলোঁ 2 বছৰ কষ্ট কৰি, গাঁঠিৰ ধন কষ্ট কৰি, মোৰ দেউতাও নাই, গতিকে এনেকৈ কৰি কষ্ট কৰি টিউশ্যন কৰি অসম টেটে উত্তীৰ্ণ হৈ আজি বঞ্চিত হ'বলগীয়া হৈছে। কিয়? গতিকে আমি প্ৰতি বছৰৰ দৰে এইবাৰো 2021 উন্নতি বলমে ডিৰ পিছত SSF পোষ্ট বা ষ্টেট পুলৰ আণ্ডাৰত পোষ্ট, নতুন এডভাৰটাইজমেণ্ট, নতুন ৰিক্ৰুটমেণ্ট লাগে। কাৰণ চৰকাৰে বাৰে বাৰে কৈ আছে টেট উত্তীৰ্ণ মানে চাকৰি নহয়। টেট উত্তীৰ্ণ মানে যদি চাকৰি নহয়, 2012 চনত অসম টেট উত্তীৰ্ণ সৰহসংখ্যকে চাকৰি পাইছে। সৰহসংখ্যকে প্ৰায় 40,000 মান কেণ্ডিডেটে একেলগত চাকৰি পাইছে। 2014 চনতো SC ST যি অসম টেট অনুষ্ঠিত হৈছিল, তাত 99% চাকৰি পাইছে। গতিকে আমি 19 আৰু 21খিনি কৈ আছে অসম টেট উত্তীৰ্ণ কৰা মানে চাকৰি নহয়। কেনেকুৱা কথা এইটো? গতিকে আমাক উপযুক্ত ন্যায় লাগে, উই ৱান্ট জাষ্টিছ। আৰু আমাক অনতিপলমে SSA হওক বা ষ্টেট পুলৰ আণ্ডাৰতে হওক নিযুক্তি প্ৰদান কৰিব লাগে। এইখিনি মোৰ বা সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষিত সমাজৰ হৈ চৰকাৰৰ ওচৰত একান্ত মনে দাবী কৰিলোঁ। কাৰণ সৰুৰ পৰা আমাৰ সপোন এটা শিক্ষক হোৱা, যাৰ কাৰণে আমি প্ৰায় 7-10 বছৰ ধৰি টিউশ্যন বৃত্তিৰ লগত জড়িত আছোঁ, যাৰ কাৰণে অসম টেটৰ LP আৰু MA চায়েন্স দুটা টেটে উত্তীৰ্ণ হৈছোঁ। গতিকে চৰকাৰৰ ৰজাগৰীৰ ফালৰ পৰা অলপ সঁহাৰি পাম বুলি আশা ৰাখিছোঁ আৰু অনতিপলমে আমাক ন্যায় প্ৰদান কৰক।